আজি এইখন আমবাৰী ক্লাবৰ ডান্স কম্পিটিশ্যনত আহি মোক ভাল লাগিছে। আজি বাইদেউ মৰিছে, অসম বন্ধ। ভূপেন মৰিছে, অসম বন্ধ। আজি আকৌ দুলুমণি চুতীয়াৰ মৃত্যু ঘটিছে, অসম বন্ধ। ইয়াৰ লগে লগে বিভিন্ন দল সংগঠনে কৈছে অসমত বাংলাদেশী বিৰাজ কৰিছে। অসমত যিবিলাক মিয়া মানুহ আছে, বেছিভাগ মিয়া মানুহেই অশিক্ষিত। এওঁলোকে পৰিয়াল পৰিকল্পনাৰ বিষয়ে ভালকৈ নাজানে। এজনৰ বিপৰীতে 10টা 11টা ল'ৰা ছোৱালী, এনেকৈ মিয়াহঁতৰ সংখ্যা বাঢ়ি গৈ এওঁলোকে হৈছে বাংলাদেশী। মই দুলু গগৈয়ে কৈছোঁ, আজি গোটেইখন অসমত এটাও বাংলাদেশী নাই।